हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल सौजित पोल्ट्री। मोर चैनलটো নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যেহেতু মোৰ আগৰ বেষ্ট মানে পোৱালিখিনি গ'ল, তো এতিয়া মানে আজি যেহেতু পোৱালি যোৱাৰ প্ৰায় 12-13 দিন হৈছে আৰু 12-13 দিনত ধৰি লওক বহি মানে ক্ল'জ কৰিলে, কিন্তু মানে পইচাটো সোমোৱা নাই এতিয়ালৈকে আৰু ৰিজাল্টটো বৰ বিশেষ ভাল নহয়। তো আপোনালোকক মই জনোৱা নাই হ'লে ভিডিঅ' দিয়া নাই সেই বিষয়ত, আৰু সোনকালে পোৱালিটো ল'বলগীয়া হোৱাৰ বাবে তো বেয়া হ'ল বুলি আৰু ৰিজাল্টটো ৰখি থাকিব নোৱাৰি, যিহেতু মানে বিহুৰ আগে আগে ধৰি লওক পোৱালিটো লৈ লৈছোঁ আৰু বাকী কেইদিনত আকৌ খেতিৰ কাম আহিব, সেইটো কাৰণে মানে পোৱালিটো আগে লৈ লোৱা হৈছে। আৰু আগৰ ৰিজাল্টটো মানে ক'ব গ'লে ধৰি লওক মই এতিয়ালৈকে ধৰি লওক একো পোৱা নাই, মানে ৰিজাল্টৰ বিষয়ে মই একো হিচাপ কৰা নাই। মোৰ হিচাপত আৰু ক'ব গ'লে অনুমানত প্ৰায় মানে 800 পোৱালি মৰ্টেলিটি হৈছে, 800-850 তেনেকুৱা হ'ব। আৰু মৰ্টেলিটি হৈ প্ৰায় মানে আৰু যিটো মানে FCR আছে, FCRটো ধৰি লওক প্ৰায় 2 পাৰ হৈ গ'ল, 2%, 2 পইণ্ট পাৰ হৈ গ'ল আৰু ধৰি লওক 2 পইণ্ট পাৰ হৈ গ'ল। আৰু ৰিজাল্টটো বৰ বিশেষ ভাল নহয়, ৱেইটটো মানে যিমান আহিব লাগিছিলে সিমান নাহিলেগৈ। তো নেক্সট মানে মই যেতিয়া মানে GC-খন আহিব, GC-খন আহিলে আপোনালোকক নিশ্চয় দেখাম। আৰু প্ৰব্লেমটো মানে কি হ'ল, পোৱালিখিনি যিহেতু মানে বৰ ভাল পোৱালি নাই হ'লে, যিটো মানে ৰ'জ ব্ৰিড দিছিলে, তো আমি সেইটো কাৰণে আগৰ কোম্পানীটো এৰি পিনি এতিয়া নতুন এটা কোম্পানীত এগ্ৰিমেণ্ট কৰি পোৱালি লৈছোঁ। এইটো কপ F1 ব্ৰিডে হয়। আৰু এতিয়া যিটো মানে কোম্পানীত লৈছোঁ, আগৰ যিটো মানে পোৱালি দিছিলে বাৰামতীত ধৰি লওক, সেইটো ৰ'জ ব্ৰিড হয়। যিটো মানে আপোনাৰ খুৱাই থাকিলেও ধৰি লওক যিমানটো খাব সিমানটো ৱেইট নাহে, পোৱালি আপোনাৰ প্ৰব্লেম হয়, শেষত এচাইটিছ হৈ মৰে। তো সেইটো কাৰণে সেইটো কোম্পানী এৰি দিয়া হ'ল। আৰু এইটো কোম্পানীত চাওঁচোন মানে ৰিজাল্টবিলাক কেনেকুৱা হয় আপোনালোকক দেখুৱাম। আৰু আগৰটোত মানে কি হ'ল, পোৱালিখিনি ধৰি লওক বৰ ভাল নহয়, আৰু দানাটো কোৱালিটি মানে শেষৰ পৰা চাব গ'লে, যেতিয়া মানে ধৰি লওক বাৰামতী দানাটো শেষত প্ৰায় মানে আৰু 25 মানৰ পৰা ধৰি লওক ফিনিচাৰ আহি গ'লে, তো ফিনিচাৰটো বাৰু একো নাই, মানে কি হয় দানাটো ধৰি লওক প্ৰায় মানে ষ্টাৰ্টাৰৰ পৰা ধৰি লওক কমকৈ আৰু ক্ৰমান্বয়ে ধৰি লওক ফিনিচাৰলৈ ডাঙৰ দানা আপোনাৰ গোটা যিটো ক্ৰাম্বলছ থাকে, ক্ৰাম্বলছটো নিদিয়ে, যিটো মানে মিহি দানা ধৰি লওক সেইটোৱে ফিনিচাৰ বুলি দিয়ে। আৰু সেই ফিনিচাৰটো খোৱালে কি হ'ব, শেষত আপোনাৰ CRD প্ৰব্লেম আহি যাব। CRD প্ৰব্লেম আহিলে মানে আপোনাৰ ধৰি লওক পোৱালিবিলাকে খাবলৈ মন নকৰিব, আপোনাৰ ৱেইটটো আপোনাৰ নাহিব নাখালে মানে, তো তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হৈ থাকে। সেইটো কাৰণে মানে আৰু বাৰামতীৰ যিটো মানে গুড়ি দানা, তো এইটো খোৱালে প্ৰায় মানে ফাৰ্মত CRD লগাৰ চান্স বেছি। আৰু গুড়ি দানাটো সেইটো কাৰণে খুব মানে হেৰিকৈহে খুৱাব লাগে, ধৰি লওক ষ্টাৰ্টাৰটো খোৱালেও, ষ্টাৰ্টাৰটো যদি খুৱাব পাৰে তেতিয়াও একো নাই, কিন্তু বা প্ৰিষ্টাৰ খোৱালেও একো নাই, কিন্তু মানে ফিনিচাৰ যিটো মানে গুড়ি দানা সেইটোত পাউডাৰটো বেছি, সেইটো কাৰণে সিহঁতৰ ডিঙিত লাগি ধৰি CRD অহা মানে সোনকালে বা বেছি হ'লে CRDটো আহি যায়, সেইটো কাৰণেই প্ৰব্লেম হয়। আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম আছে আৰু কিছুমান ধৰি লওক বাৰামতীত, তো সেইটো কাৰণে ওলাবলগীয়া হ'ল। আৰু আকৌ যদি নেক্সট আপোনাৰ বাৰামতীত ভালকৈ যদি মেনেজমেণ্টখিনি কৰে বা দানা কোৱালিটি আৰু পোৱালি কোৱালিটি যদি ভাল আহে, তেতিয়া আকৌ ধৰি লওক যাবও পাৰিছোঁ কোম্পানীলৈ। আকৌ ধৰি লওক এগ্ৰিমেণ্ট কৰিব নালাগে বাৰু, আকৌ যদি মানে ভাল পোৱালি ভাল দানা দিয়ে তেতিয়া আমি নিশ্চয় যাম, আকৌ মানে ফাৰ্ম কৰিম তাত হেৰি কৰি। তো ইয়াত চাই লওঁ আৰু কেইবেছমান, যদি মানে এনেকৈ যদি ভাল পোৱালি বা দানা পোৱালি আহি থাকে তেতিয়া ৰিজাল্টটো ভাল আহিব। তো ৰিজাল্টৰ কথা মানে এতিয়া ক'ব গ'লে, মোৰ যিহেতু পোৱালি দেখিছে, পোৱালি চাই আমি যিহেতু ৰিজাল্টৰ কথা গম পাই যাওঁ, যিহেতু পোৱালি এতিয়া ঠিকে আছে, তো মোৰ ৰিজাল্টটো মই ভাল হ'ব বুলি কৈছোঁ। আৰু ধৰি লওক ৰিজাল্টটো ভাল হ'ব, তাৰ কোনো মানে হেৰি নাই, ইয়াত মানে একো প্ৰব্লেম নাই। দানাটো যিহেতু ভাল আৰু পোৱালিখিনিও ভাল, ৰিজাল্টটো ভাল হ'বই। বহুতে সুধি থাকে মানে কোনটো কোম্পানীত কৰিলে ভাল, নাইবা কোনটো কোম্পানীত পইচা পায়, মানে তেনেকুৱা ধৰণৰ কথা প্ৰশ্ন আহি থাকে। তো আপোনালোকে হেৰি কৰিব, এতিয়া মই কৈছোঁ ধৰি লওক পোৱালিখিনি ভাল, দানাখিনি ভাল, মোৰ ৰিজাল্টটো যে বেয়া হ'ব মই তাৰ কোনো হেৰি নাই, বেয়া হ'ব বুলি ক'ব নোৱাৰোঁ। তো ভালেই হ'ব নিশ্চয়, পোৱালিখিনি ভাল, দানাখিনি ভাল, মাত্ৰ মেনেজমেণ্ট আৰু মেডিচিনবিলাক সময়ে সময়ে খুৱাই থাকিব লাগিব। তো সেইখিনি কৰিলে ধৰি লওক
আপুনি ৰিজাল্টটো ভাল পাব। আৰু যদি সেইখিনিকে কৰিব নোৱাৰে, আপোনাৰ যদি পোৱালিও ভাল দিয়ে, দানাও ভাল আহে, ৰিজাল্টটো যদি ধৰি লওক মেনেজমেণ্টখিনি কৰিব নোৱাৰি, ৰিজাল্টটো নিজে বেয়া কৰি দিলে, তেতিয়াহে ধৰি লওক আপোনাৰ ধৰি লওক যিমান পাব লাগিছিলে আৰু ধৰি লওক 50,000 পাব লাগিলে ধৰি লওক পইচা 25,000 পাব আধাটো। তেনেধৰণৰ হেৰি কথা। তো আপোনালোকে একো চিন্তা কৰিব নালাগে, পোৱালিখিনি লৈ লওক। আৰু যেতিয়া মানে ৰিজাল্ট ভাল হ'ব, তো আপোনাৰ পইচা পালে 2-4 টকা ধৰি লওক আপোনাৰ নিজৰো ভাল লাগিব। আৰু মেনেজমেণ্টখিনি মই দেখাই যাম কেনেদৰে কৰিব লাগে। তো নজনাটো আমাক সুধিব পাৰে, আমাৰ পল্ট্ৰি গ্ৰুপ আছে হোৱাটছএপত। তো তাতে আপোনালোকে কমেণ্ট কৰিব, মেছেজ কৰিলে ধৰি লওক আমাৰ সদস্যসকলে নিশ্চয় সহায় কৰিব। আৰু দেখিছে পোৱালি, বাকী ৰিজাল্টটো যেতিয়া মানে জিচিখন আহিব, মই তেতিয়া নিশ্চয় দেখুৱাম আপোনালোকক ভালদৰে বুজাই, মানে কিমান পইচা দিছে FCR বঢ়াবৰ কাৰণে, মানে কি কৰিছে। তো আপোনালোকক কিমান টকা পালোঁ আগবেষ্টত মানে সকলোখিনি ক'ম। তো এতিয়া আৰু এইকেইদিনৰ মেনেজমেণ্টখিনি কৰি আছোঁ, আৰু আগলৈ দেখাই যাম পোৱালিখিনি মানে কেনেকুৱা হয়। যিটো এইটো নতুন কোম্পানী হয়, এইটো খৰকেশ্বৰা বুলি কয় কোম্পানীটো। আৰু দেখুৱাম। তো ইমানেই আছিলে হ'লে আজিৰ ভিডিঅ'টো। তো আগৰ ৰিজাল্টটো এতিয়া ক'ব নোৱাৰিম, যেতিয়া মানে জিচিখন পাম নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।